বন্ধুসকল আজি আমি চাম SBI বেংকত টকা ডিপোজিট কৰিবলৈ যাওঁতে ডিপোজিট স্লিপ কেনে ধৰণে ফিল আপ কৰিব লাগে তাৰ বিষয়ে আমি আজি এই ভিডিঅ'ৰ জৰিয়তে চাম কিন্তু তাৰ আগতে আমি ডিপোজিটৰ ক্ষেত্ৰত কিছু প্ৰশ্ন মনত আহে ডিপোজিট কৰাৰ সময়ত কিছু প্ৰশ্ন মনত আহে সেই প্ৰশ্নৰ কিছু আমি উত্তৰ দিম গতিকে আমি সেই প্ৰথমে সেই প্ৰশ্নকেইটাৰ উত্তৰ চাই লওঁ তাৰ পিছত আমি কেনে ধৰণে ডিপোজিট স্লিপ ফিল আপ কৰিব লাগে সেই বিষয়ে আমি জানিম প্ৰথম কথা হ'ল ডিপোজিট দিবলৈ যাওঁতে প্ৰথম কথা হ'ল মোৰ একাউণ্টত টকা কেৱল মইহে ডিপোজিট কৰিব পাৰিম নে সকলোৱে পাৰিব এনে ধৰণৰ প্ৰশ্ন আহে উত্তৰটো হৈছে ইয়েস পাৰিব আপোনাৰ একাউণ্টত টকা কেৱল আপুনিয়ে ডিপোজিট কৰিব পাৰিব তেনে ধৰণৰ কোনো প্ৰশ্ন নাই আপোনাৰ একাউণ্টত টকা ডিপোজিট অন্য ব্যক্তিও কৰিব পাৰিব তেখেতে সাইন কৰি দিলে হ'ব কিন্তু উইথড্ৰল কেৱল আপুনিহে আপোনাৰ সাইনৰ জৰিয়তে হ'ব কিন্তু ডিপোজিট কৰিব ক্ষেত্ৰত যিকোনো ব্যক্তিয়ে সাইন কৰি ডিপোজিট স্লিপ ফিল আপ কৰি জমা দিলে টকা ডিপোজিট কৰিব পাৰে দুই নম্বৰ প্ৰশ্ন হ'ল পান কাৰ্ড নাম্বাৰ দিয়াটো কম্পালসৰি নে ইয়াতে যেটো দেখিছে ডিপোজিট স্লিপত এটো পান কাৰ্ড নাম্বাৰ দিয়া হৈছে এটো দিয়াটো কম্পালসৰি নে হয় এটো দিয়াটো কম্পালসৰি হয়ও নহয় বুলিব পাৰি ইয়েস আৰু নো দুইটাই হয় কিয়নো আপুনি পান কাৰ্ড নাম্বাৰ যেতিয়া 50000 ৰ ওপৰত আপুনি জমা দিব 50000 ৰ পৰা 49999 লৈকে আপুনি পান কাৰ্ড নাম্বাৰ দিয়াৰ প্ৰয়োজন নাই যেতিয়া আপুনি 50000 টকা জমা দিব একেলগে তেতিয়া কিন্তু আপোনাৰ পান কাৰ্ড নাম্বাৰ প্ৰয়োজন হ'ব যদি আপুনি 50000 ৰ তলত জমা দিয়ে তেতিয়া পান কাৰ্ড নাম্বাৰ প্ৰয়োজন নাই SBI যিকোনো ব্ৰাঞ্চত আপুনি টকা জমা কৰিব পাৰিবনে কেৱল আপোনাৰ একাউণ্ট থকা ব্ৰাঞ্চতহে জমা কৰিব পাৰিব আপুনি যিকোনো ব্ৰাঞ্চত জমা কৰিব পাৰিবনে নে কেৱল আপোনাৰ যিটো ব্ৰাঞ্চত আপোনাৰ একাউণ্ট আছে তাতহে জমা কৰিব পাৰিব আপুনি হয় ইয়েস আপুনি যিকোনো ব্ৰাঞ্চত জমা কৰিব পাৰিব কেৱল যে আপোনাৰ একাউণ্ট থকা ব্ৰাঞ্চত জমা কৰিব পাৰিব তাৰ কোনো মানে নাই আপুনি SBI ৰ যিকোনো শাখাত গৈ আপুনি টকা জমা কৰিব পাৰিব কিন্তু টকা জমা কৰিব পাৰিব কিন্তু এটা লিমিট থাকিব ম্যাক্সিমাম লিমিট এট নন হোম ব্ৰাঞ্চ কেশ ডিপোজিট 25000 ফৰ পাৰ্সোনেল একাউণ্ট আপোনাৰ ব্যক্তিগত একাউণ্ট হলে আপুনি আপোনাৰ যেটো ব্ৰাঞ্চত একাউণ্ট আছে সেই ব্ৰাঞ্চত নহয় যদি অন্য শাখাত অন্য ব্ৰাঞ্চত আপুনি জমা দিব যায় এট নন হোম ব্ৰাঞ্চ গতিকে অন্য শাখাত জমা দিব গলে আপুনি 25000 হে জমা দিব পাৰিব ম্যাক্সিমাম আৰু যদি আপুনি উদ্যোগিক একাউণ্ট হয় বিজনেছৰ ক্ষেত্ৰত যদি একাউণ্ট হয় স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজ তেতিয়া আপুনি আপোনাৰ একাউণ্ট থকা ব্ৰাঞ্চ নহয় অন্য ব্ৰাঞ্চত জমা দিলে ম্যাক্সিমাম 2 লাখ পাৰ ডে আপুনি জমা কৰিব পাৰিব 2 লাখ পাৰ ডে আৰু এটো 25000 পাৰ ডে হয় গতিকে এইকেইটা প্ৰশ্ন আমাৰ মনলৈ আহে গতিকে এই প্ৰশ্নকেইটা উত্তৰ আপোনালোকক দিলো এতিয়া আমি চাম কেনে ধৰণে ডিপোজিট ফৰ্মটো ফিল আপ কৰিব পাৰি এতিয়া কথা হ'ল ইয়াতে আপুনি ডেট দিব দি দিছো আমি 13/1 গতিকে প্ৰথমতে আপুনি যেটো স্লিপ থাকিব ইয়াতে আপুনি শাখা মানে ফিল আপ কৰিব লাগিব ইয়াতে এটো যেটো ব্ৰাঞ্চৰ জোহাত শাখা হয় তাৰ কাৰণে আমি এটো ফিল আপ আছে অলৰেডি ইয়াতে মানে ষ্টাম্প কৰা আছে গতিকে এটো আপুনি লিখাৰ প্ৰয়োজন নাই যদি আপোনাৰ ষ্টাম্প কৰা নাথাকা আপুনি তেতিয়া নিজে লিখিব লাগিব তাৰ পিছত আপুনি তাৰিখটো ডেটটো ফিল আপ কৰিব তাৰ পিছত আপোনাৰ একাউণ্ট নাম্বাৰটো ইয়াতে আপুনি ফিল আপ কৰিব ফিল আপ কৰি ইয়াৰ লাষ্টৰ দুটা ঘৰ আপুনি কাটি দিব পাৰে বা আপুনি নাকাটিলেও চলি যায় তাৰ পিছত আপুনি কাৰ একাউণ্টত জমা কৰিছে তেখেতৰ নামটো আপুনি ফিল আপ কৰিব তেখেতৰ নামটো ফিল আপ কৰিব ফিল আপ কৰাৰ পিছতে আপুনি কিমান টকা ডিপোজিট কৰিছে ইয়াতে আপুনি এমাউণ্টটো লিখিব লিখি এডাল ক্ৰছ চিন দি আকৌ এমাউণ্টটো লিখিব তাৰ পিছত আপুনি ইয়াতে সংখ্যাৰে লিখি দিব 5640 অনলি এনেকে লিখিব পাৰে আপুনি ইয়াতে সংখ্যাৰে লিখি দিলে লিখি দিয়াৰ পিছত এই অংশ ইয়াতে কেশ অফিচাৰ আপোনাৰ যিজনে ৰিসিভ কৰিব তেখেতে সাইন কৰি এই টুকুৰাটো এই অংশটো আপোনাক দিব তাৰ পিছত আপুনি এটো ফিল আপ কৰিব লাগিব একে ধৰণে ইয়াতে আপুনি তাৰিখটো দিব পাৰে ধৰি লওক আমি দিলু 13/1 আমি দিলু ইয়াতে আপুনি তাৰিখটো ফিল আপ কৰিব তাৰ পিছত আপোনাৰ একাউণ্ট নম্বৰটো আপুনি ফিল আপ কৰিব ইয়াতে তাৰ পিছত ইয়াতে আপুনি চাব ফৰ দা ক্ৰেডিট অফ দা বেংক একাউণ্ট অফ প্ৰকাশ হাজৰিকা জালৈ আপুনি টকাটো যেটো বেংকৰ একাউণ্টত আপুনি টকাটো জমা কৰিছে হেতু আপুনি ফিল আপ কৰিব ফিল আপ কৰাৰ পিছতে আপুনি এতে এমাউণ্টটো আকৌ ফিল আপ কৰিব তাৰ পিছত টোটাল এমাউণ্টটো ফিল আপ কৰিব তাৰপা সংখ্যাৰে লিখিব 5640 অনলি তাৰ পিছত আপুনি আপোনাৰ ইয়াতে মোবাইল নাম্বাৰ দেখিছে মোবাইল নাম্বাৰ কন্টেক্ট নাম্বাৰ দিব ইয়াৰ পিছতে আপুনি পান কাৰ্ড মই দেখাইছো কিন্তু পান কাৰ্ড প্ৰয়োজন নাই 50000 ৰ পৰাহে আপুনি পান কাৰ্ড দিব লাগে তে ইয়াতে 50000 ৰ ওপৰত হলে আপুনি পান কাৰ্ড নাম্বাৰটো দিব তাৰপিছত ইয়াত আপুনি যেটো শাখাত জমা কৰিছে শাখাৰ নামটো দিব কোড নাম্বাৰটো দিব ইয়াতে আপুনি
সাইন কৰিব আপুনি নিজৰ একাউণ্ট হলে আপুনি নিজে সাইন কৰিব বা অন্য কোনো ব্যক্তি হলেও জমা দিলেও আপুনি সাইন কৰি দিব ইয়াত লাগিব পাৰিব তাৰ পিছত আপোনাৰ বেক সাইডে ইয়াতে আপুনি যে টকা দিলে 5640 টকা 5640 ডিনোমিনেশনটো দিব 2000 টকি ইয়াতে এখন দিলু 2000 500 টকি দুখন দিলু 1000 3000 হল 200 টকি 10 খন দিলু 2000 3 5000 হল 50 টকি 12 খন দিলু 600 টকা 5600 টকা 20 টকি দুখন দিলু 40 টকা গটিকে 5640 টকা টোটাল এডাল ক্ৰছ মাৰি ইয়াতে লিখিব লিখি আপুনি ইয়াতে এটা বেক সাইডে এটা সাইন কৰো বুলি আপুনি কৰি দিব পাৰে নকৰিলেও কোনো অসুবিধা নাই তাৰ পিছত আপুনি দেখিছে গটিকে এই বস্তুখিনি আপুনি এখন জমা দিব টকাৰ হৈতে তাৰ পিছত আপোনাৰ যিজন অফিচাৰ ৰিসিভ কৰিব তেখেতে এটা সিল কৰিব ইয়াতো সিল কৰিব সাইন কৰিব ৰিসিভ কৰি সিলটো আপোনাক এই ৰিসিপ্টটো দিব আপুনি এই ৰিসিপ্টটো সংগ্ৰহ কৰি লৈ আনিব গটিকে এনে ধৰণে ফৰ্মটো ফিল আপ কৰা যায় গটিকে যদি কিবা অসুবিধা হৈছে আপোনালোকে মোক তলত কমেন্ট কৰিব মই আনসাৰ দিবলৈ চেষ্টা কৰিম আৰু এনে ধৰণৰ ফৰ্ম ফিল আপ বা যিকোনো ডিপোজিট স্লিপ উইথড্ৰল স্লিপ বিভিন্ন এনে ধৰণৰ আপডেট পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি যাব লগতে এটা লাইক কৰিব কমসে কম তো জয় অসম ধন্যবাদ